বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ ভাল খবৰ এটা লৈ আহিছোঁ যে আপোনালোকৰ বহুতো প্ৰাইভেট জব খালী হৈছে, সেইবিলাকৰ এপ্লাই কৰিব পাৰিব। আপোনালোকক মই স্ক্ৰীণত দেখুৱাই আছোঁ, এয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে এনেকৈ কৰিব পাৰিব। মই পঢ়ি দিছোঁ বাৰু। ছুপাৰভাইজাৰ, মেনেজাৰ, অফিচিয়েল জব, প্ৰাইভেট, বেংক, নাৰ্ছ, হোটেল জব, পেকেজাৰ, আৱশ্যক ইয়াৰ ফোন নম্বৰ দিয়া আছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে মোক কমেণ্ট কৰিব। কমেণ্ট বক্সত কমেণ্ট কৰিলে মই ফোন নম্বৰটো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি দিম। এইটো প্ৰথম ভেকেঞ্চিটো, এইটো ছেকেণ্ডটো দিছোঁ হিন্দুস্তান অলিভাৰ কোম্পানীত যুৱকৰ আৱশ্যক দৰমহা 11,500 টকাৰ পৰা 30,000 টকালৈ। PF মেডিকেল প্লাছ থকা খোৱা ফ্ৰী হ'ব। ইয়াত আপোনালোকৰ মোবাইল নম্বৰ ইয়াতো দিয়া আছে। যদি আপোনালোকে ইয়াতো এপ্লাই কৰিম বুলি ভাবে আপোনালোকে এই ফোন নম্বৰটো মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে মই দি দিম। আৰু এই 3 নম্বৰ যিটো আছে, মই এইটোতে আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীণত। আপোনালোকক কৈছোঁ ডাইৰেক্ট পোষ্টিং গুৱাহাটী কোম্পানী ছুপাৰভাইজাৰ, মেনেজাৰ, পেকেজিং আৰু চিকিউৰিটি গাৰ্ডত কাম কৰাৰ বাবে বহুত যুৱক যুৱতীৰ প্ৰয়োজন। থকা খোৱা ফ্ৰী, দৰমহা 30,000 টকালৈ। পাৰফেক্ট জবষ্টিক গভ ৰেজিষ্টাৰ, এইটো দিছপুৰ, ইয়াত নাম্বাৰ দিয়া আছে। যদি আপোনালোকে এইটো এপ্লাই কৰিম বুলি ভাবে তেন্তে মোক কমেণ্ট কৰিব। কমেণ্ট বক্সত কমেণ্ট কৰিলে মই নাম্বাৰটো কমেণ্ট বক্সত দি দিম। তাৰপিছতো আছে ডাইৰেক্ট মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী। এইটো আপোনালোকৰ এডমিশ্যন চলি আছে, এইটো আপোনালোকে এডমিশ্যন কৰিব পাৰে। তাৰপিছতো আছে, যিহেতু আমি পষ্টিঙৰ জবৰ লৈ কথা পাতি আছোঁ তেন্তে আমি তাৰপিছতো কৈছোঁ সেইটো এক্সমেন বেংক, EMI, চিকিউৰিটি ইনচাৰ্জ, ছুপাৰভাইজাৰ 12জন যুৱকৰ আৱশ্যক হয়। ইয়াত আপোনালোকে ফোন কৰি সুধিব পাৰে, নাম্বাৰ দিয়া আছে। যদি আগ্ৰহী হয় তেন্তে আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট বক্সত কমেণ্ট কৰিলে মই নাম্বাৰটো দি দিম। ডাইৰেক্ট জইনিং হিন্দুস্তান লিমিটেড কোম্পানীত পেকেজাৰ, ছুপাৰভাইজাৰ, চিকিউৰিটি যুৱকৰ প্ৰয়োজন। দৰমহা 16,000 টকালৈ। এইটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, তেন্তে মই ফোন নম্বৰটো দি দিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।